আজিৰ পৰা অহা 8 তাৰিখলৈকে আমাৰ যিটো BTR ফেলোশ্বিপ আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছিলোঁ, তেখেতসকলৰ আজিৰ পৰা ইয়াত অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু এংগেজমেণ্টটো আৰম্ভ হ'ব। বিশেষভাৱে আমাৰ যিটো 40টা ডিপাৰ্টমেণ্ট আছে আমাৰ চৰকাৰত, এই 40টা ডিপাৰ্টমেণ্টৰ যিখিনি বহুত ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট, য'ত নেকি মানৱ সমাজৰ বিভিন্ন সমস্যা আৰু মানৱ সম্পদ উন্নয়নৰ লগত জড়িত হৈ থাকে, এই ডিপাৰ্টমেণ্টখিনিত ফ'কাছ কৰি কাম কৰিবলৈ এই ফেলোশ্বিপটো ৰখা হৈছে। কাৰণ আমি যদি নেশ্যনেল ডাটাবিলাক চাওঁ বা ইণ্টাৰনেশ্যনেল ডাটাবিলাক চাওঁ বা পেৰামিটাৰবিলাক চাওঁ, তাত ইণ্ডেক্সবিলাকত আমাৰ বহুতখিনি গেপ হৈ আছে। তো সেই গেপটো ফিল আপ কৰিব লাগিলে আমাক আৰু অলপ ইণ্টাৰভেনশ্যনৰ দৰকাৰ আছে। আমি অফিচিয়েলি গভৰ্ণমেণ্টে যিবিলাক কাম কৰি থাকে বা কৰি আছে আগৰ পৰাই, সেই কামবিলাক যদি আৰু স্কেল আপ কৰিব লাগে তেনেহ'লেও ইয়াত অলপ ইণ্টাৰভেনশ্যনৰ দৰকাৰ হয়। তো সেইকাৰণে আমি 3 বছৰৰ কাৰণে ফেলোশ্বিপটো লৈছোঁ। ইয়াত বিভিন্ন অৰ্গেনাইজেশ্যনত কাম কৰি অহা আমাৰ য়াং মানুহবিলাক ইয়াত জড়িত হৈছে। নেশ্যনেল ইণ্টাৰনেশ্যনেল NGOবিলাকত, অৰ্গেনাইজেশ্যনবিলাকত কাম কৰি অহা বহুতখিনি ল'ৰা ছোৱালী আজি ইয়াত ফেলোশ্বিপত লৈছে। আমাৰ BTR লেভেল ফেলোশ্বিপ থাকিব আৰু ইয়াৰ লগতে আমাৰ ডিষ্ট্ৰিক্ট লেভেল আৰু ব্লক লেভেলৰ কাৰণে কাম কৰাৰ কাৰণে ইয়াতে থাকিব। আৰু তেখেতসকলক স্পেচিয়েলি আজি অৰিয়েণ্টেশ্যন দি পেলাই অতি শীঘ্ৰে তেখেতসকলক ফিল্ডত পঠোৱা হ'ব। আমি যোৱা কেইদিনমান বানপানীৰ সময়ত তেখেতসকলক কামত লগাইছিলোঁ আৰু তাত যিটো এনালাইচিছ তেখেতসকলে দিছে, আমি খুব ভাল লাগিছে যে তেখেতসকলৰ খুব ইনডেপ্থ নলেজ আছে আৰু এক্সপিৰিয়েঞ্চ আছে। তো এইখিনি কাম কৰিব পাৰিলে আমি BTRৰ যিটো ডেভেলপমেণ্ট সেইটো बहुत स्पीड अप करिब पारिम बोली मैं विश्वास करिछु। के द्वारा आयोजित किया जा रहा है। ये 3 साल का एक फेलोशिप है, जिसमें हमारे जो BTC के 5 डिस्ट्रिक्ट्स हैं उसमें डिस्ट्रिक्ट लेवल के फेलोज़ को सिलेक्ट किए गए हैं, ब्लॉक लेवल पे फेलोज़ है और हमारा स्पेशलिस्ट जो हैं जो कि सेक्रेटरी पे काम करेंगे। इस पूरे फेलोशिप का लक्ष्य है कि जो सरकार का जो लक्ष्य है कि विकास को लोकलाइज़ किया जाए, उसको कैसे करना है, उससे क्या पाथवेज़ होंगे, ये पाथवेज़ ये फेलोज़ क्रिएट करेंगे। और जो डेवलपमेंट डेफिसिट है इन रीजन्स में, जो हमारे इंडिकेटर्स है जहाँ पे हमें काम करने की आवश्यकता है, ये फेलोज़ पे अध्ययन करके रिपोर्ट साझा करेंगे। और जो हमारा लोकल गवर्नमेंट है, ब्लॉक गवर्नमेंट है, हमारा डिस्ट्रिक्ट लेवल पे गवर्नमेंट है, हमारा स्टेट लेवल गवर्नमेंट है, उसके साथ क्लोजली एसोसिएट होकर उसको कैसे हम लोग उसका सलूशन ढूंढने में सरकार को मदद करेंगे। धन्यवाद।